নমস্কাৰ আমি আজি বিজ্ঞানৰ এটা অতি আমোদজনক তথা প্ৰয়োজনীয় বিষয় আলোচনা কৰিব ওলাইছো সেয়া হ'ল তাপ এতিয়া তাপৰ বিষয়ে ধাৰণাটো কেতিয়া আৰম্ভ হ'ল মোৰ বোধেৰে আদিম কালত মানুহে যেতিয়া প্ৰথম জুই আৱিষ্কাৰ কৰিলে হয়তো কোনোবা কৌতূহলী মানুহে জুইত হাত দি চালে আৰু তেওঁ গৰম অনুভৱ কৰিলে তেতিয়াৰ পৰাই এই তাপৰ ধাৰণাটো আৰম্ভ হ'ল এতিয়া তোমালোকে জানা কোনো ঠাণ্ডা বস্তু যেনে বৰফ চুলে ঠাণ্ডা লাগে কোনো গৰম বস্তু যেনে গৰম চাহৰ পিয়লাত আমি যদি চুই চাওঁ আমি গৰম অনুভৱ কৰোঁ অৰ্থাৎ গৰম বস্তু চুলে গৰম লাগে ঠাণ্ডা বস্তু চুলে ঠাণ্ডা লাগে স্পৰ্শৰ অনুভূতিৰ দ্বাৰা আমি কোনো এটা বস্তু ঠাণ্ডা নে গৰম ক'বলৈ চেষ্টা কৰোঁ এতিয়া প্ৰশ্ন হ'ল আমি কোনো এটা বস্তু স্পৰ্শ কৰি তাপৰ ধাৰণাটো দিব পাৰোঁনে স্পৰ্শটো তাপৰ এক নিৰ্ভৰযোগ্য পৰিঘটনা হ'ব পাৰেনে তেনেহ'লে আমি পৰীক্ষা কৰি চাওঁ মোৰ ইয়াত 3টা বাউল আছে প্ৰথমটোত গৰম পানী আছে মই ইয়াত সিমানেই গৰম ৰাখিছোঁ যিমানখিনি মই চুই চাব পাৰোঁ হাতেৰে আৰু তৃতীয় বলটোত মই চেঁচা পানী ৰাখিছোঁ এতিয়া মই ইয়াৰ পৰা কিছু পানী সাৱধানেৰে ইয়াত বাকি দিছোঁ গৰম আছে পানীখিনি ইয়াৰ পৰা মই কিছু চেঁচা পানী ঢালি দিছোঁ এতিয়া আগৰ দৰে এইটো আটাইতকৈ গৰম পানী আছে আৰু ইয়াত চেঁচা পানী আছে আৰু ইয়াত ঠাণ্ডা আৰু গৰমৰ মিহলি অৰ্থাৎ কুহুমীয়া গৰম আছে যাক ইংৰাজীত লিক ৱাৰ্ম বুলি কোৱা হয় এতিয়া মই এখন হাত ইয়াত জুবুৰিয়াই দিলোঁ গৰম পানীত মই গৰম অনুভৱ কৰিছোঁ আৰু এখন হাত মই ঠাণ্ডা পানীত জুবুৰিয়াই দিলোঁ ঠাণ্ডা অনুভৱ কৰিছোঁ এনেদৰে কিছু সময় ৰখাৰ পিছত তোমালোকে ঘৰত নিজেও কৰি চাব পাৰিবা দুইখন হাত মই মিহলি কৰি ৰখা পানীত বাউলটোত আনি জুবুৰিয়াই দিলোঁ যেতিয়া তোমালোকে নিজেই কৰি চাবা মই অনুভৱ কৰাৰ দৰে তোমালোকেও অনুভৱ কৰিবা যে যিখন হাত মই গৰম পানীৰ পৰা আনি দিছিলোঁ সেইখন হাতত মই ঠাণ্ডা অনুভৱ কৰিছোঁ চেঁচা অনুভৱ কৰিছোঁ আৰু যিখন হাত মই ঠাণ্ডা পানীৰ পৰা আনিছিলোঁ সেইখন হাত মই গৰম অনুভৱ কৰিছোঁ অৰ্থাৎ আমি কি বুজি পালোঁ যে কোনো এটা বস্তু আমি স্পৰ্শৰ দ্বাৰা ক'ব নোৱাৰোঁ ই সঠিক ধাৰণা আমাক নিদিয়ে যে আমি গৰম অনুভৱ কৰোঁ নে ঠাণ্ডা অনুভৱ কৰোঁ স্পৰ্শৰ দ্বাৰা আমি কথাটো ক'ব নোৱাৰোঁ তেনেহ'লে আমি এই তাপৰ বিষয়ে সঠিকভাৱে কিদৰে জুখিম তাপ জোখাৰ আটাইতকৈ সঠিক ধাৰণা দিয়াৰ কথাটো হ'ল উষ্ণতা আমি উষ্ণতা তাপমেটাৰ বা থাৰ্মোমিটাৰেৰে জুখিব পাৰোঁ স্লাইডত এয়া হ'ল এটা থাৰ্মোমিটাৰ বা তাপমেটা এজন সুস্থ মানুহৰ শৰীৰৰ উষ্ণতা 36.9 ডিগ্ৰী চেলচিয়াছ বা 98.4 ডিগ্ৰী ফাৰেনহাইট ইয়াক আমি 37 ডিগ্ৰী চেলচিয়াছ বা 98.6 ডিগ্ৰী ফাৰেনহাইট বুলি ধৰি লওঁ তাৰোপৰি মানুহৰ শৰীৰৰ উষ্ণতা সাধাৰণতে 35 ডিগ্ৰী চেলচিয়াছৰ তললৈ বা 42 ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ নাযায় জ্বৰ জোখা তাপমেটাৰ 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ দাগ থকাৰ এইটোৱেই কাৰণ জ্বৰ জোখা এই তাপমেটাৰ সহায়ত আমি শৰীৰৰ উষ্ণতাহে জুখিব পাৰোঁ প্ৰজ্ঞানে ভবাৰ দৰে
আমি গাখীৰ বা অন্য বস্তুৰ উষ্ণতা জুখিব নোৱাৰো এডাল হল ক্লিনিক্যাল থাৰ্মোমিটাৰ ইয়াৰ এটা সুষম দীঘল এটা নলী আছে আৰু সন্মুখৰ ফালে বাল্ব বুলি কয় পাৰা মাৰ্কিউৰীৰে গঠিত এতিয়া আমি ইয়াক ব্যৱহাৰ কৰাৰ আগতে হয়তো পৰিষ্কাৰ পানী জুবুৰিয়াই লওঁ নহয়তো বা যদি সম্ভৱ হয় তেনেহ'লে এণ্টিছেপ্টিক দ্ৰৱ যেনেকুৱা আইচোপ্ৰপাইল দ্ৰৱৰ লগত মিহলাই লওঁ মই ইয়াত আইচোপ্ৰপাইল এলকহল দিছোঁ আৰু পানী তাত কিছু সময় ডুবাই এণ্টিছেপ্টিক তাক ষ্টেৰিলাইজ কৰি ল'লোঁ তাৰপিছত ব্যৱহাৰ কৰাৰ আগতে ইয়াক কেইবাৰমান খুব জোৰেৰে আমি জোকাৰি ল'ব লাগে জোকাৰি ল'লে সি পাৰাৰ যিটো দাগ আছে সি নৰ্মেল যিটো টেম্পাৰেচাৰলৈ আহিব তাৰপিছত আমি বেমাৰীৰ ইয়াত হাতৰ তলত আণ্ডাৰ আৰ্ম বুলি কয় তাত ৰাখিম নতুবা জিভাৰ এই অংশটোৰ ভিতৰত আমি 1 মিনিট সময় এনেদৰে ৰাখিম 1 মিনিট মানলৈকে ৰাখিম তাৰপিছত আমি ইয়াৰ জোখটো ল'ম তোমালোকে ইতিমধ্যেই গম পাইছা যে মানুহৰ শৰীৰৰ তাপমাত্ৰা 37 ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইটত যদি চাওঁ 98.6 ডিগ্ৰী চেলচিয়াছ এতিয়া এটা ব্যৱহাৰ কৰোঁতে দুটা কথা মনত ৰাখিব লাগিব এটা হ'ল আমি কেতিয়াও এনেদৰে ইয়াক বাহিৰৰ ৰ'দলৈ লৈ যাব নালাগে নতুবা জুইৰ কাষলৈ লৈ যাব নালাগে কাৰণ যদি এডাল ভাঙি যায় এই পাৰাটোৱে বিষাক্ত পদাৰ্থ ই আমাৰ বিপদ ঘটাব পাৰে গতিকে আজিলৈকে ইমানেই পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ